গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো এটা নতুন ভিডিও লৈ মই জয়শ্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ এতিয়া জেঠীহঁতৰ ঘৰত বগলচুৰত। আৰু আজি জেঠীমাহঁতৰ দাদাৰ বিয়া হ'ব নহতৰ কৃষ্ণগুৰু আশ্ৰমত। আৰু দুৰ্ভাগ্যক্ৰমে জেঠী আমাৰ মাজত নাই, আৰু সেইবাবে দাদা অকলশৰীয়া হ'ল, আৰু সেইবাবে পটককৈ বিয়াৰ ডিচিশ্যনটো ল'ব লগা হ'ল। আৰু বিয়া ঘৰত নহয়, আশ্ৰমত হ'ব। তো আপোনালোককো দেখাই যাম তো কিদৰে হয়। তো চাই যাওক ভিডিঅ'টি সম্পূৰ্ণকৈ। তো আমি আহি পালোঁ আশ্ৰম, আৰু এতিয়া যাম ভিতৰলৈ। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। আৰু এয়া দৰা ঘৰৰ মানুহ, কইনা ঘৰৰ মানুহ সকলো আহি পালে। জয় কৃষ্ণ গুৰু জয়। হে প্ৰভু কৃষ্ণ গুৰু, তুমি দয়াময়, মোক কৃপা কৰা তুমি, ওহে কৃপাময় প্ৰভু কৃষ্ণ গুৰু। হে প্ৰভু কৃষ্ণ গুৰু, তুমি দয়াময়, মোক কৃপা কৰা তুমি, ওহে কৃপাময় প্ৰভু কৃষ্ণ গুৰু। দুৰ্ঘুৰ সংসাৰ দেখি হৃদয় কম্পয়, উঠিছে প্ৰলয় ঢৌ, সংসাৰ সাগৰ জুৰি, আহিছে ঘূৰ্ণিৰ পাত, বিস্তীৰ্ণ আকাশ ভৰি কৃষ্ণ গুৰু। আৰু এয়া ফাইনেলি কইনাক লগ পালোঁ, আৰু এতিয়া কইনাৰ জোৰোণ দিব। ধূপ ধূনা জ্বলোৱা
গাইজ তো জোৰোণ শেষ কৰি আমি গোটেইকেইটাই ভাত পানী খাই আহিলোঁ আৰু এতিয়া যাম বিবাহ ভৱনত। আৰু এয়া মা আৰু লগতে আছে মামী আৰু এয়া হ'ল মাজু মামী আৰু আমাৰ লাহে লাহে আহি আছে এয়া সৰু মামী। আৰু এয়া বিয়া ষ্টাৰ্ট হৈ গ'ল আৰু এয়া সম্পূৰ্ণ ৰীতি নীতি অনুসৰি বিয়া চলি আছে। তুমি মোৰ কুলক্ষণা ভাজা হোৱা হাতী কৰি এতিয়া আপোনালৈ চাই ক'ব পৰম গুৰু কৃষ্ণগুৰু প্ৰভুৰ কৃপালব্ধ হৈ আজি মই শ্ৰী হিতেশ ডেকাই শ্ৰীমতী কৃষ্ণা কলিতাৰ পানী গ্ৰহণ কৰিলোঁ আৰু কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীচৰণত। আৰু এয়া বিয়া শেষ হোৱাৰ পিছত দৰা কইনাই আঙুঠি লুকোৱা খেলত ব্যস্ত হৈ আছে। যদি ভিডিওটি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।